হে গাইজ আকৌ মই মাহঁতৰ বাৰীৰ ভিতৰৰ পৰা আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। মোৰ হাতত আছে এয়া কলম দা। এতিয়া ছিঙিব গৈ আছোঁ লাও, চব্জি নাই সেইকাৰণে সেয়া পাই গ'লোঁ লাও। সেই দেখিছেনে কি লমা লমে লাগি আছে। এতিয়া ছিঙি লওঁ ইয়াৰে এটা ছিঙি দে ন, ডাঙৰটো চিং এটা ডাঙৰ ন। সেয়া লাও ছিঙিলোঁ, এতিয়া ঘৰলৈ যাওঁ। চলো লেটছ গ'। হে গাইজ মই ৰুমা চিন্তে, মোৰ ইউটিউব চেনেল ৰুমা চিন্তে চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ত। মই আছোঁ মাহঁতৰ ঘৰত, 4-5 দিনমান হ'লগৈ থকা ইয়াত। এতিয়া ভাত চাত খায়ো পূৰা আজৰি হ'লোঁ, গা পা ধুই দিলোঁ, মূৰো ধুই দিলোঁ। তাৰপাছত এতিয়া আছোঁ মই বাৰান্দাত। সেয়া চাওকচোন ফুল কি ধুনীয়া লাগিছে নহয় জানো ফুলটো, চাওকচোন। সেয়া একদম পূৰা দেখিছেনে, পূৰা এনেদৰে ৰুই দিছে। সেইটো খৰাহি হয়, সেয়া দেখিছেনে খৰাহিতে এনেদৰে ৰুই দিছে। ৱাও কি মজা লাগিছে। তাৰপিছত আৰু এটা আপোনালোকক বস্তু দেখুৱাম বলকচোন, চাওঁ কি বস্তু হয়, তাতে গৈ গম পাব। গাইজ দেখাব গৈছোঁ এতিয়া। তাৰ আগতে এইফালে চাওকচোন, ইয়াতো ফুল আছে। ভণ্টিহঁতে ৰুই থৈ দিছে এনেদৰে। সেইবোৰ বাল্টিন হয়, ফুটা বাল্টিন। এনেদৰে নেপেলাই পিনি এনেদৰে ৰুই থৈ দিছে। আপোনালোকেও ৰুব পাৰে এনেদৰে, কিবা ফটা চটা কিবা এনেকৈ প্লাষ্টিকৰ বস্তু আছে যদি। আৰু সেইবোৰ খৰাহি হয়। এনেই এতিয়া ফাটিলে যদিও কামত দি আছে। সেই চাওকচোন কি ধুনীয়াকৈ ফুলবোৰ আছে, কেইবাগছে আছে, বেছি নাই। আৰু এতিয়া আপোনালোকক যে দেখুৱাম বুলি কৈছোঁ বস্তুটো ইয়াতে আছে, ইয়াৰ ভিতৰত। সেয়া এতিয়া সোমাম, ভয়ে ভয়ে সোমাইছোঁ মই দেই। সেইটোৱে দেখুৱাবলগীয়া আপোনালোকক বস্তুটো। সেয়া চিনি পাইছেনে বাৰু, কি টেকেলি কুন্দু হয়নে নহয়? সেই দেখিছেনে ঘাই ওলাই আছে চাওকচোন। অ' মা 4-3জনীমান ঘাই ওলাই আছে। ইয়াৰে যদি মোক এতিয়া আহি কামুৰি দিয়ে নহয়, হৈ যাব, মই মা দেউতাৰ বিয়া দেখি যাম বাবা। সেই দেখিছেনে বহুত ডেঞ্জাৰাছ জেগাত আৰু বাঁহ লৈ আছে। সেই দেখিছেনে কেনেকুৱা জেগাত বাঁহ লৈছে। অ' মামা উৰিছে দেখোন, দিব। সেই দেখিছেনে উৰি আহিছিলে, মোক ভয়ে লাগিলে। বাঁহ লৈছেতো লৈছে, এনেকুৱা জেগাত ডেঞ্জাৰাছ জেগাত লৈছে। চব ৱাৰ আছে এইপিনে, ৱাৰ ওপৰতে কেনেকৈ ল'বলৈ পালে। সি লৈছেতো লৈছে, অলপ বেলেগ ধুনীয়া জেগাত লোৱা হ'লোঁ। অ' মামা ভয় লাগে, কেনেকৈ উৰিছে চাওক। সেইটোৱে সেই দেখিছেনে ডাঙৰ হৈছে আৰু ওলায়ে যাওঁ পাই, ভয় লাগিছে ইমান উৰিছে। কেনেবাকৈ দিলে মোৰ হৈ গ'ল আৰু, ৰক্ষা নাই। সেই নেমুকেইটাৰে মই এতিয়া চৰবত বনাই খাম। দেখিবলৈ সৰু কিন্তু দেই, নেমুটো ৰস বহুত ওলায়। এতিয়া মই বাহিৰলৈ ওলাইছোঁ। এই ৰ'দ দেখিছেনে কিমান পৰি আছে। গছৰ ছাঁত জিৰণি লৈ চৰবত বনাই খাই লওঁ, দেহাটো তেতিয়া অকণমান ঠাণ্ডা হ'ব। চাই থাকিব আপোনালোকে ভিডিঅ'টো। তো গাইজ এতিয়া পূৰা মই ৰেডি হ'লোঁ, ৰিলছ ভিডিঅ' বনাম, ইনষ্টাগ্ৰামত দিম, আপোনালোকে চাব। তাত ৰুমা চিন্তা নামতে আছে, একে ইউটিউবৰ নামটোৱে। তো এতিয়া পূৰা সেই দেখিছেনে কাণফুলি পিন্ধিলোঁ। এপাতে আছে কিন্তু এপাত ক'ত থাকিলে জানো বিচাৰি পোৱা নাই। ইয়াত নাই, ইয়াত দেখিছেনে চুলিতে ঢাকি দিছোঁ। আৰু এয়া পতে পিন্ধিছোঁ। ইয়াৰ জোৰো পিন্ধা নাই, অকল এই মেখেলাটো বেলেগ দেখিছেনে। সেইবোৰ বোৱাই হয়, চাদৰো বোৱা, মেখেলাও বোৱাই হয়, কিন্তু ইয়াৰ জোৰটো পিন্ধা নাই। আৰু সেইজনী ভণ্টি মোৰ লগত ৰিলছ বনাব। হাই ভণ্টি, কি কৰি আছ? হাই, চুলি বনাই আছোঁ। চুলি একদম কেঁকুৰা আছে এইটো কাৰণে। আগৰ নিচিনা দীঘলো নহয়, কেঁকুৰা মেকুৰা এইটো কাৰণে। এয়া আমি দুটা এতিয়া বনাম মিলি পিনি। আপোনালোকে ইনষ্টাগ্ৰামত চাব ৰুমা চিন্তা নামত। এতিয়া আমি কৰি লওঁ নহ'লে নে কি কয়? বাই। সেয়া জলচনা খাইছোঁ আমি সোৱাদ লৈ। এতিয়া খাই লওঁ, মোবাইলটো ধৰিছোঁ। এতিয়া বাওঁহাতে খাবলগীয়া হৈছে। আমাকো দেখা আছে হেৰা দেখাই ইউটিউবত আমাকো উঠা। সেই আমাৰ ৰাইজ বহি আছে, ভণ্টিয়ে খাইছে। বেটিয়ে বিচাৰিছে আমাৰ। নোৱাৰিবা দে ধুনু তুমি।
এয়া ভণ্টি হয় তো খাই ল ধনু কি খাইছানো এয়া দাদাই কি খুৱাইছে তোমাক খাই কৈ দে চাই সেয়া ধুনু খাইছে লগত আৰু আমি এতিয়া বহি আছোঁ এনেদৰে সেয়া ভণ্টি কি ভাবিছা ৰে সেয়া আমাৰ মেইন ৰোড হয় সেইপিনে এয়া চাওকচোন আৰু এতিয়া টাইমটো 5টা বাজিছে তই কি ভাবি আছ ইফালে ভিডিঅ' এটা বনাম বুলি ভাবি ভণ্টিয়ে ৰিলছ ভিডিঅ' এটা বনাব বোলে ভিডিঅ' এটা বনাম বুলি ভাবি আছোঁ তাৰপিছত সেইদিনা বেটিক মই হস্পিটেলত চেকআপলৈ যোৱা কিছুমানে মোক সুধিছিলে কমেণ্টত বা আপোনাৰ ছোৱালীজনী কিহৰ চেকআপ আছিলে সেইটো বুলি সুধিছে সেইটো বেটিক মানে জন্ম হওঁতে উশাহ লোৱাত কষ্ট পাইছিলে আৰু জন্ম হ'লে ল'ৰা ছোৱালী কান্দিব লাগে বোলে ডক্তৰৰ মতে সি মানে বেছিকৈ নেকান্দিলে সেইকাৰণে দুখ পালে বুলি কৈছিলে নাইচি ৰুমত থ'বলগীয়া হৈছিলে বেটিক তো সেইকাৰণে তাক 1.5 মাহ 2.5 মাহ 3 মাহ মূৰে তেনেকৈ মাতে এবছৰলৈকে চেকআপ আহিব লাগে বুলি কৈছিলে সেইকাৰণে এবছৰলৈকে তাৰ এতিয়া সম্পূৰ্ণ হ'লগৈ চেকআপটো ভালে আছে বুলি কৈছে বাৰু এতিয়া সেয়াই আছিলে আপোনালোকে সুধি থকাৰ কাৰণে কৈ দিছোঁ তো এতিয়া আমি এনেদৰে বহি আছোঁ আৰু হয়নে নহয় ভণ্টিসকল আৰু মোৰ মাত ভাঙিছে হয়নে মানে পানী লাগি আছে দিদি ৰে কি খবৰ এদিগাই আৰু সেইজনী আমাৰ বহুত পুৰণা দিদি হয় হাই কৈ দে দিদি একবাৰ হাই কৈ দে একবাৰ এনেকৈ কৰি দিয়ক দাঙি দিয়ক বেচেৰা বহুত দিন হ'ল বাগানত থাকে আৰু ইয়াতে বহুত এনেকুৱা আদিবাসী মানুহ আহে গুচি যায় য'তে ত'তে কিন্তু সেয়া দিদি বহুত দিন ইয়াতে আমি সৰুৰ পৰাই দেখিছোঁ ইয়াতে আছে হয় না দিদি মাহঁতৰ তাত এতিয়া আহিছে মাহঁতৰ লগত থাকি তো এতিয়া আজি ভিডিঅ' ইমানেই আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত চাই থাকিব আজিৰ ভিডিঅ' যদি চাই আপোনালোকক ভাল লাগিলে কি কৰিব লাগে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই আকৌ লগ পাম